নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক অসম মনোজ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম ফ্ৰীতে IPL মেটচ কেনেকৈ চাব পাৰিম। ফ্ৰেণ্ডছ, তাৰ বাবে আপোনালোকক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে ভিডিঅ' বডি লাইট। ফ্ৰেণ্ডছ, এই এপ্লিকেশ্যনটোৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। তেতিয়াহ'লে বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এপ্লিকেশ্যনটো খোলাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। আপোনালোকে ট্ৰেণ্ডিঙত যাব, ট্ৰেণ্ডিঙত গৈ পেলাই IPL ইজ বেক বুলি এখন বেনাৰ দেখা পাব। এই বেনাৰখনত ক্লিক কৰিব। বেনাৰখন ক্লিক কৰাৰ লগে লগে আপোনালোকে IPL মেটচ ষ্টাৰ্টিং দেখা পাব। আপোনালোকে যোনখন খেল চাব মন আছে সেইখন খেলতে ক্লিক কৰিব। আজি লাইভ আছে মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অকণমান প্ৰচেছিং হ'ব। খালি এটা বন্ধুসকল, খালি এটা কথা ধ্যান ৰাখিব, মোবাইলৰ নেটটো অকণমান স্পীড হ'ব লাগিব। শ্ল' হ'লে नंबर 1 15 विकेट चटका चुके हैं, 6 ही मुकाबले खेले हैं। बूम बूम बुमराह, ट्रेंट बोल्ट, जोफ्रा आर्चर, 4 फास्ट बॉलर्स टॉप 5 में। ये भी ज्यादा दूर नहीं गई गेंद, एक ही रन मिलेगा और केन विलियमसन वापस स्ट्राइक पर। সো ফ্ৰেণ্ডছ, আপোনালোকে IPL ফ্ৰীতে আপোনালোকে এনজয় কৰিব পাৰিব। ফ্ৰেণ্ডছ, ইয়াতে এপিছ'ড লিখা আছে, আপোনালোকে তাত চাব পাৰে 1 2 3 4 5 6লৈকে লিখা আছে। আপোনালোকে তাত চাব পাৰে, তাতো চাব পাৰে, কোনো প্ৰব্লেম নাই। কওঁ কৰিব ফ্ৰেণ্ডছ, মোৰ অকণমান নেটটো প্ৰব্লেম হৈ আছে কাৰণে আপোনালোকে অকণমান ৱেইট কৰিব লাগিব। ফ্ৰেণ্ডছ, তাৰপিছত আপোনালোকে বেকলৈ গুচি আহিব। ইয়াত কেঞ্চেল কৰি দিব। আপোনালোকে যদি হাইলাইট চাব বিচাৰে তেনেহ'লে হাইলাইটো চাব পাৰিব। আৰু আপোনালোকে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে কইনছো কালেক্ট কৰিব পাৰিব। আপোনালোকে চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আকৌ আমি পুনৰ লগ পাম। আজিলৈ বাই।